তো হেল্ল' ফ্ৰেণ্ডছ, মই দীপাংকৰ শইকীয়া পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো অলপ চলপ অসুখ হৈ আছে, কিন্তু বাকী ভালেই বাৰু। তো আজি মই যাব ওলাইছোঁ গুৱাহাটীত। মানে মোৰ লগৰ সমীৰণ, সেই সুমন বুলি মাতো মই। তো সি যাব দৌল গোবিন্দলৈকে। তো তাৰ লগত মানে সি মোক কৈছে সেইখিনি তাৰ লগত যাবৰ কাৰণে। তাৰপিছত মানে মই সেইখিনি আজি কেনেকৈ যাওঁ আপোনালোকক মই দেখাম, হয়তো থাম্বনেইল চাই আপোনালোকে গমেই পাব। তো সি থবৰ কাৰণে যাব এতিয়া মোক। তাৰপিছত এতিয়া মই তাতে যাম। গুৱাহাটীত মোৰ অলপ কাম আছে আৰু লগতে মই অলপ হস্পিটেল যাবলগীয়া আছে। তো বাকী ভিতৰত ক'ত কি কৰে সেইবিলাক নেদেখুৱাওঁ, কিন্তু মানে ৰাস্তাত ক'ত কেনেকৈ কি দেখিব পাওঁ সেইখিনি আপোনালোক দেখাব ট্ৰাই কৰিম। আৰু তাত গৈ হয়তো ক'ৰবাত যদি পাৰি তেতিয়াহ'লে ক'ৰবাত ফুৰিবৰ কাৰণে যাব ট্ৰাই কৰিম, মানে আপোনালোকক অলপমান মানে দেখাবৰ কাৰণে, ফুৰাবৰ কাৰণে। তো ঠিক আছে, সুমন ৰখি আছে বাহিৰত আৰু দেৰি নকৰোঁ। তো বলক ডাইৰেক্টলি আপোনালোকক ডাইৰেক্ট মটৰ ব্লগত লগ পাম। তো বলক। Isn't easy to say, 'cause we haven't talked in a month. And when you see me with him, you'll probably think I moved on. Yeah, I lie to him when I say that I'm over you. Yeah, I know it's messed up, but the truth is তো ফ্ৰেণ্ড আহি পালোঁ বেজেৰা। আৰু এই চাওক, এই সন্মুখতে বেজেৰাৰ মেইন চাৰিআলিটো। তো এইখিনি এই ঠাইখিনি বেজেৰা বুলি কয়। তো এনেই আমি গুৱাহাটী গ'লে আমি চিধা গ'লোঁ হয়, কিন্তু আজি আমি নাযাওঁ চিধা, কাৰণ আমি যাম আজি লেফ্ট ছাইডত। এই চাওক, এই ঘূৰিলোঁ বাছ, ইয়াৰ পৰা চিধা যাম আমি এতিয়া। আৰু চিধা গ'লে মানে আপোনালোকে দৌল গোবিন্দ শুনিছে আৰু মান্দাকাটা শুনিছে। মান্দাকাটা আপুনি চিধা গ'লে দৌল গোবিন্দ পায়। আৰু মান্দাকাটা যোনে যোনে আহি পাইছে তেওঁলোকে জানে মান্দাকাটাৰ ভিউটো। এই চাওক ৰাস্তাৰ মাজতে কেনেকৈ দৌৰে, ফোনত ব্যস্ত আজিকালি মানুহবিলাক, গুৰুত্ব নাই। আৰু যদি কিবা কথা যদি বাই চান্স লাগি গ'ল হয় তেতিয়াহ'লে আমাৰেই মানে ভুলটো হ'ল হয়। আৰু এই চাওকচোন সন্মুখত বাইকবিলাক কেনেকৈ, এই চাওকচোন কেনেকৈ ঘূৰাই। তো বাৰু যিয়ে নহওক বাৰু, ব'লক গৈ থাকোঁ। আৰু ৰাস্তাত মানে মান্দাকাটাৰ এই ৰাস্তাটোৰ যিটো ভিউ ন, একদম মানে কি ক'ম আৰু, আপোনালোকে দেখিলে গম পাব। তো ব'লক কিখিনি পাৰি দেখাব ট্ৰাই কৰিম। তো ব'লক। got me thinking about you, probably more than I should. And I know that it's wrong, but what can I do when every time I'm with him, it just makes me miss you more, even though there's someone new. Yeah, they'll never be my cure, and I know they say it helps, but I swear I was feeling better before. I guess I miss you more. I miss you more. I guess I miss you more. Tell me, would you pick up if I called you right now, so that I could tell you I miss you? Tell me, would you pick up if I called you right now, so that I could tell you, so that I could tell you I don't wanna be with him, I can't do it anymore. I'm not getting over you, maybe you're the only cure. I'm not. তো ফ্ৰেণ্ডছ, আমি আহি পালোঁ মান্দাকাটা। আৰু আপোনালোকে এইমাত্ৰ দেখিলে ইয়াৰ গোটেই পৰিৱেশটো, ৰাস্তাৰ কাষত গোটেই চাহ বাগান আৰু ইমান ধুনীয়া মানে পাহাৰীয়া, মানে জেগাখিনি পাহাৰীয়া হয়, মানে ধুনীয়া টাৰ্ণিং আছে। তো বহুতে ইয়াৰ এই ৰাস্তাটো মানে চাবৰ কাৰণে বহুতে ইয়ালৈকে আহে। আৰু যিটো গৰম দিন, ইয়াতে মানে ভালেই লাগিছে আহি পিনি। আৰু এতিয়া মানে কি হ'ল, অলপ জংঘল নিচিনা হৈ আছে। আৰু চাহ বাগানখনৰ মানে ধৰক কলম চলম দিয়া টাইম তেনেকুৱা হোৱা নাই চাগে, কিন্তু ইয়াৰ আগত মই যেতিয়া আহিছিলোঁ তেতিয়া ধুনীয়াকৈ চাহ বাগানখন ধুনীয়া কলম দিছিলে আৰু জংঘল বিশেষ তেনেকুৱা নাছিলে। তো মানে এতিয়াতকৈ বেছি ভাল আছিল তেতিয়াও। তথাপিও এতিয়া বাৰু ভালেই হয়। যদি কোনোবা যদি এইফালে যদি আহিছে তেতিয়াহ'লে গমেই পায় মানে ইয়াৰ মানে ৰাস্তাটো বা ইয়াৰ মানে জেগাখিনি কেনেকুৱা হয়। আৰু ইয়াতে ৰাস্তাত আছে স্পীড ব্ৰেকাৰ, আগতো কেইটামান পাৰ হৈ আহিছোঁ, ইয়াতো আছে স্পীড ব্ৰেকাৰ আৰু থাকিবই, কাৰণ টাৰ্ণিং আছে, আগত কি আছে কি নাই একো দেখি নাপায়। আৰু এতিয়া ডাইৰেক্টলি আমি ইয়াৰ পৰা আমি গৈ আছোঁ এতিয়া, সুমন আৰু মই আমি যাম দৌল গোবিন্দ মন্দিৰলৈকে। ইয়াৰ তাতে কাম আছে, মন্দিৰৰ তাতে ওচৰতে কিবা এটা কাম এটা আছে, আৰু এইটো স্পীড ব্ৰেকাৰ। আৰু তাৰপিছত তাতে কামখিনি কৰি পিনে চাওকচোন গৰু কেনেকৈ দৌৰি আছে, আৰু মানুহজনে খেদি আছে গৰুকেইটা। গাড়ী চলি আছে দেখিছে, তেনেকৈ ইমান মানে খেদিব দৰকাৰ নাছিল, কাৰণ ক'ত কেতিয়া কি হৈ যায় একো ঠিক নাই। তো বাৰু যি কি নহওক, এতিয়া সুমনে দৌল গোবিন্দ মন্দিৰৰ পৰা সি ৰিটাৰ্ণ হ'ব, মানে দৌল গোবিন্দৰ ওচৰতে ফেৰীঘাট আছে, তাতে মোক ফেৰীত উঠাই দিবহি। আৰু মই ফাৰ্ষ্ট টাইম আজি ইয়াৰ এইফালেদি মানে ফেৰীত মই গুৱাহাটী গৈ আছোঁ। গুৱাহাটীত মোৰ অলপ কাম আছে, মানে বিশেষকৈ মই হস্পিটেল যাব লাগে। তো এতিয়া ইয়াৰ পৰা গৈয়ে ডাইৰেক্টলি মই হস্পিটেললৈকে যাম, তাতে মই
হস্পিটেলত মানে ডক্টৰক লগ কৰি উঠি পিনে তাৰপিছত মই যদি পাৰি আপোনালোকক ক'ৰবাত ফুৰাব নিবৰ কাৰণে ট্ৰাই কৰিম যদি পাৰি তেতিয়াহ'লে ক'ৰবাত ফুৰিবলৈ যাম আৰু তাৰপিছত মই আজি তাত থাকি দিম বাৰু গুৱাহাটীত আজি থাকিম মানে কাইলৈ ই মোক নিব আহিব সুমনে আকৌ ডাইৰেক্ট গুৱাহাটীলৈকে তো এতিয়া বাৰু দেখা যাওক ক'ত কি হয় তো ব'লক ৰাস্তাৰ ভিউটো এনজয় কৰক to move on. Can we go back to how it was before? I guess I miss you more. I miss you more. I guess I miss you more. I miss you more. I guess I miss you more. তো ফ্ৰেণ্ডছ এইটোৱে হ'ল দৌল গোবিন্দ মন্দিৰ আজি আপোনালোকক বাহিৰৰ পৰা দেখুৱালোঁ ভিতৰত নোসোমাওঁ কাৰণ আজি ভিতৰত সোমালে আমাৰ এইপিনে বহুত লেট হৈ যাব পিছত কেতিয়াবা আহিম আৰু পিছত আপোনালোকক দেখুৱাম তো ফ্ৰেণ্ডছ মই ডাইৰেক্ট ফেৰীলৈকে আহি গ'লোঁ মানে ইয়াতে দুটা ঘাট আছে আৰু লগতে ৰোপৱেটো আছে আৰু আপোনাৰ ইয়াতে মানে যিটো ঘাটত মই আহিলোঁ ইয়াতে 12:30 বজাত মানে এখন ফেৰী ইয়াৰ পৰা আহে তো মই কাৰেক্ট 12:30 আহি পাইছিলোঁ মানে বহুত দৌৰাদৌৰিকৈ আহি পিনে এইখনত উঠিছোঁ মাত্ৰ তো আৰু এইবিলাক চাওঁ ৰোপৱেটো গুৱাহাটীৰ মানে চিটিত থকাখিনিতো চবেই গম পায় ক'ৰ পৰা আছে তো তাৰ পৰা ডাইৰেক্টলি উমানন্দলৈকে আহে আৰু উমানন্দৰ পৰা এইখিনি চাওক মই দেখাইছোঁ এই চাওক মানে আমাৰ ইটো পাৰে ইয়াৰ পৰা মানে ষ্টাৰ্ট হয় ইয়াৰ পৰা মানে চলে মানে তো আজি মই ৰোপত নুঠিলোঁ কিন্তু মই আজি যিহেতু মোৰ মানে টাৰ্গেটে আছিলে যে মই ফেৰীত আহিম বুলি পিনে তো আহি পিনে ডাইৰেক্ট দৌৰাদৌৰিকৈ আহিয়ে ডাইৰেক্ট ফেৰীখনত উঠিলোঁ সুমনে মোক তাত থৈ পিনে সি গুচি গ'ল আৰু এতিয়া এই চাওক বৰ্তমান মানে ফেৰীখন গৈ আছে ন তো এতিয়া বৰ্তমান পানীৰ মাজত আছোঁ এতিয়া আমি আৰু এইফালে এইটো চাওক উমানন্দ এইটো উমানন্দ এদিন আহিম বাৰু ইয়ালৈকেও আৰু আপোনালোকক দেখাম তো দেখিছে মই আহি আছোঁ আৰু মাত্ৰ 3 টকাত আচৰিত কথা মাত্ৰ 3 টকাত মই ইয়াৰ পৰা গুৱাহাটী গৈ পাম পৰিৱেশটো চাওক ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ এতিয়া মই Isn't easy to say cause we haven't talked in a month. And when you see me with him, you'll probably think I moved on. Yeah, I lie to him when I say that I'm over you. Yeah, I know it's messed up, but the truth is every time I'm with him, it just makes me miss you more. তো ফ্ৰেণ্ডছ এইখন হ'ল শৰাইঘাট দলং আৰু তাৰ কাষত যিকেইটা পোষ্ট দেখিছে ডাঙৰ ডাঙৰ সেইকেইটা তাতে এখন দলং বনাই আছে এতিয়া যেনেকৈ মই ফেৰীত আহিছোঁ এইখন দলং হ'লে আমি ডাইৰেক্টলি দলঙেৰে আহিব পাৰিম আৰু এতিয়া জাষ্ট উঠিছিলোঁ ফেৰীত আমি আহি পালোঁহে এতিয়া গুৱাহাটী আৰু মাত্ৰ 3 টকাতে গুৱাহাটী আহি পালোঁ তেতিয়া মই ফেৰীৰ পৰা নামিয়ে মই পাইছিলোঁ ফেঞ্চি তাৰ পৰা মই গ'লোঁ ডাউন টাউনত আৰু মোৰ অলপ অসুখ হৈ আছিলে আপোনালোকক কৈছিলোঁ তো সেইটো দেখুৱালোঁ ডক্টৰক তাৰপিছত মোৰ লগৰ মাইনা দা তো মোক ডাউন টাউনৰ পৰা আহি লৈ আহিলে ৰুমত আহি পিনে তাৰ ৰুমত অলপ টাইম থাকি পিনে এতিয়া জাষ্ট ওলাই আহিছোঁ এতিয়া বোলো অলপমান দীপৰ বিলৰ পিনে ফুৰিব যাওঁ বুলি পিনে তো এতিয়া ওলাইছোঁ আপোনালোকক অলপ দেখাব ট্ৰাই কৰিম তো কথাটো এনেকুৱা হ'ল যে সুমন আহিছিল দৌল গোবিন্দৰ আপোনালোক মই কৈছিলোঁ তো তাৰ কাম আছিলে আৰু সেইখিনি মই আহোঁতে তাৰ লগত ঘৰৰ পৰা মই তাৰ লগত আহিলোঁ দৌল গোবিন্দলৈকে আৰু দৌল গোবিন্দৰ পৰা মই ডাইৰেক্টলি ফেৰীত উঠিলোঁ ফেৰীত দৌল গোবিন্দৰ পৰা ফেঞ্চিলৈকে ভাড়া মাত্ৰ 3 টকা যাৰ কাৰণে মই আপোনালোকক কৈছোঁ যে মই 3 টকাত গুৱাহাটী গৈ পাইছোঁ বোলে তাকো বিনা যান জঁট মানে না ট্ৰেফিক পাইছোঁ না কি পাইছোঁ আৰু আহি পাই আমি লগৰ কেইটামান এনেই ফুৰিবৰ কাৰণে ওলাইছোঁ আৰু ভাবিছোঁ আপোনালোকক দেখাওঁ তো চাই থাকক Isn't easy to say cause we haven't talked in a month. And when you see me with him, you'll probably think I moved on. Yeah, I lie to him when I say that I'm over you. Yeah, I know it's messed up, but the truth is every time তো ফ্ৰেণ্ডছ আমি যে এতিয়া আহিছিলোঁ আপোনাৰ দীপৰ বিলত গতিকে এই গোটেই দীপৰ বিলৰ গোটেই পৰিৱেশটো দেখাই আছোঁ আৰু এইটো চাওকচোন এতিয়া সন্ধিয়া হ'ল তো মজা লাগি আছে তো গোটেই দেখাম আৰু আপোনালোকক চাওক I was feeling better before. I guess I miss you more. I miss you more. I guess I miss you more. Got me thinking about you, probably more than I should.
ফ্ৰেণ্ডছ কালি আমি দীপৰ বিলৰ পৰা ঘূৰি আহোঁতে অলপ দেৰি হ'ল বাৰু আহি ডাইৰেক্ট মাইনাদাৰ ৰুমত আহিলোঁ আহি তাত থাকিলোঁ আৰু আজি ৰাতিপুৱা মাইনাদাই মোক পুনৰ হস্পিটেলত থৈ গ'ল আহি পিনে হস্পিটেলত থৈ সি তাৰ ডিউটিত গুচি গ'ল আৰু তাৰ অলপ পিছতে সুমন আহি পালে আৰু আমি অলপ কিবা কিবি কামো আছিলে তো কাম চামখিনি কৰি পিনে এতিয়া আৰু সেইবিলাক বাকী একো নেদেখুৱালোঁ আপোনালোকক তো এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ শৰাইঘাট দলং পালোঁ আহি তো ইয়াৰ পৰা আৰু অলপ টাইম লাগিব তো কিখিনি পাৰি দেখাব ট্ৰাই কৰিম তো বলক আৰু This isn't easy to say, 'cause we haven't talked in a month. And when you see me with him, you'll probably think I moved on. Yeah, I lie to him when I say that I'm over you. Yeah, I know it's messed up, but the truth is, every time I'm with him, it just makes me miss you more. Even though there's someone new, yeah, they'll never be my cure. And I know they say it helps, but I swear I was feeling better before. I guess I miss you more. I miss you more. I guess I miss you more. Got me thinking about you, probably more than I should. And I know that it's wrong, but what can I do? ফ্ৰেণ্ডছ আহি আমি ঘৰ পাব হ'লোঁ এতিয়া আৰু মানে ইফালে আগত দেখাব একো নাই যিখিনি পাৰি সেইখিনি দেখুৱালোঁ সুমন বহি আছে ইফালে আৰু কালি ইয়ে মোক থ'ব আহিছিল আপোনালোকে গমেই পাইছে কালি থ'ব আহিছিল আহি পিনে ফেৰি উঠাই থৈ গ'ল আৰু মই আহিলোঁ গুৱাহাটীত মোৰ কাম অলপ আছিলে সেইখিনি কৰিলোঁ আৰু তাৰপিছত আজি ইয়াৰো অলপ কাম আছিল আৰু আমাৰ মানে গ্ৰুপৰ কিবা এটা কাম এটা আছিলে তো সেইটো কাৰণে ইয়াক কৈছিলোঁ কওঁতে ই গ'ল যাওঁতে অকলে গ'ল তাৰপিছত এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু বিশেষ একো নাছিল দেখাবৰ কাৰণে সেইকাৰণে বেলেগ একো নেদেখুৱালোঁ এতিয়া ঘৰে পাম আৰু আহি পিনি আৰু অলপ বজাৰো আছিলে বজাৰ চজাৰখিনি কৰিলোঁ আমি কৰি মেলি এতিয়া আহি আছোঁ আৰু বিৰাট গৰম আজি মানে তো সেইটো কাৰণে আৰু বিশেষ তাতে দেখাব লগা একো নাছিল কাৰণে নেদেখুৱালোঁ তো এতিয়া ডাইৰেক্টলি ঘৰলৈকে যাওঁ ফ্ৰেছ হওঁ মানে কিবা লাগি গৈছে গৰমত মানে তো সেইটো কাৰণে আৰু আজিলৈকে ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেই নতুন যিহেতু আগতেও কৈছোঁ অলপমান ছাপোৰ্ট কৰক সকলোৱে আৰু বাকী নেক্সট আকৌ ক'ত যাব পাৰি চাওঁ আৰু পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিলৈকে ইমানেই তো বাই বাই